বানপানীৰ মাজেৰে আমি গৈ আছোঁ, কিন্তু ক'ত গৈ আছোঁ সেয়া আপোনালোকক জনাইছোঁ। কিন্তু জনোৱাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুদিন বিৰতিৰ পিছত ভিডিঅ'টো আপলোড দিলোঁ। কেনেকুৱা লাগে জনাব, আৰু যদি প্ৰথমবাৰ চেনেললৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰক। মই আহিছোঁ বেষ্ট ফ্ৰেণ্ডৰ ৰিচেপশ্যন পাৰ্টি। এতিয়া আমি আগতে আহিলোঁ, এতিয়া চব হৈ আছে আৰু ব্লেছ কৰিব যাতে তাৰ নতুন জীৱন বা নতুন জীৱনৰ পাতনি মেলিছে তাৰ কাৰণে আশীৰ্বাদ কৰিব। সেয়াই আমি আহিলোঁ আগতীয়াকৈ আৰু এইফালে যাব লাগিব, সেইখিনি লাহে লাহে দেখুৱাই থাকিম আৰু। তো তাৰ ৰিচেপশ্যনৰ পৰা আহিলোঁ আৰু মই ক'ত আছোঁ আপোনালোকক দেখাই আছোঁ। এইফালে আছে জেঠীমা। হাই কৰি দে জেঠী। কালি এটা প্ৰগ্ৰাম আছে, তাৰ কাৰণে অলপ প্ৰিপেৰেশ্যন কৰি হলটো সজাব আহিছোঁ। সেয়াই আৰু আপোনালোকক হলটো দেখাই লওঁ, আপোনালোকে চক হৈ যাব। মোৰতো বহুত ভাল লাগিল আৰু ৰেডি। এয়া আপোনালোকক বাৰে বাৰে এটা কথা কৈ আছোঁ যে প্ৰগ্ৰামত আহিছোঁ বা প্ৰগ্ৰাম হ'ব এনেকুৱা কৰি কৈ আছোঁ, কিন্তু কি প্ৰগ্ৰাম সেইখিনি কোৱা নাই। অসম বহুভাষী কবি সন্মিলনত ইনভাইট কৰিছোঁ হোৱাটছআপ যোগে, তাতে আহিলোঁ। মই আগৰ দিনে আহিলোঁ, জেঠীমাহঁতৰ ঘৰত থাকিম, কাৰণ সেইদিনা কালি লৰালৰি হ'ব। আৰু এয়া পূৰা সাজি কাচি ওলাইছোঁ, যামগৈ এতিয়া। লাজো লাগি আছে অকণমান, একো লাজ লগা কথা নাই, সকলোৱে মানুহে। তো বলক মোৰ লগতে আপোনালোকেও। কবি সন্মিলনলৈ গৈ আছোঁ এতিয়া। আৰু আমাক সকলোকে ইয়াতে ব্ৰেকফাষ্ট কৰিব দিলে। আজিৰ এই অনুষ্ঠানৰ দ্বিতীয় কাৰ্যসূচীলৈ আমি আগবাঢ়িব খুজিছোঁ। এতিয়া আমি বন্তি প্ৰজ্বলন অনুষ্ঠানত कुछ लोग खामोश हो जाते हैं, लेकिन हम जब भी एक साथ मिलते हैं हम लोग जरूर मुस्कुराते हैं। और এনেকৈয়ে এটাৰ পিছত এটা অনুষ্ঠান খুব সুন্দৰভাৱে খুব পৰিপাটিকৈ আগবাঢ়ি গৈ থাকিল। লাঞ্চ টাইম, পেকেট লাঞ্চ দিলে আৰু লগতে কেইখনমান গ্ৰন্থ উন্মোচন কৰিল, খুবেই ভাল লাগে। আৰু শেষত অসম বহুভাষী কবি সন্মিলনক ধন্যবাদ জনাইছোঁ। আৰু তাত পাঠ কৰা কবিতা আপোনালোকৰ মাজৰো মই আগবঢ়ালোঁ। কবিতাৰ শিৰোনাম আছিল মোৰ হৃদয় আপোনাক বিচাৰে। আপোনালোকে উপভোগ কৰি অকণমান ক্লিপ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। লাহে লাহে আপোনাৰ প্ৰেমত পৰিছোঁ, আপোনাৰ মনত কি আছে সেয়া নাজানো, জানিবলৈ কিন্তু হেঁপাহো আছে। নিসংগতাক আঁকোৱালি লৈ জীয়াই থকা অতীতত ঘটা ঘটনাবোৰৰ যদি পুনৰাবৃত্তি ঘটে, আপুনিও যদি মাজবাটত এৰি থৈ যায়, লাহে লাহে যদি গুৰুত্ব কমকৈ দিয়ে, সেয়ে নকওঁ। মনৰ কথাবোৰ মনতে সযতনে সাঁচি ৰাখিছোঁ। যদি সঁচাই ভাগ্যত আপোনাক পাওঁ, তেন্তে পিছত হেঁপাহ পলুৱাই গ'ম, আৰু আপুনি অসহ্য নোহোৱালৈ শুনি থাকিব। আমি প্ৰগ্ৰাম শেষ কৰি আহিলোঁ, জেঠীমা আৰু মই আছোঁ। ভিডিঅ'টো শেষ কৰোঁ, কিন্তু শেষ কৰাৰ আগতে এটা কথা কওঁ, ডেছক্ৰিপশ্যনত এটা লিংক আছে, গৈ পিনে আৰু কেনেকুৱা হৈছে জনাব নাপাহৰিব। প্ৰথম লিখিছোঁ, নাজানো কি হৈছে। ভিডিঅ' শেষ কৰাৰ আগতে জেঠীহঁতৰ ঘৰখনো অকণমান দেখাই লওঁ, বাহিৰৰ পৰা ভিতৰৰ পৰা যি কি নহওক। আৰু যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰি থাকিব। জেঠীয়ে চব ঘৰতে চব কৰি থৈছে, আৰু ফুল চুল, আৰু ওপৰত চাটততো একেবাৰে শাকৰ কি ক'ম, বাৰী বনাই থৈছে ওপৰত। আপোনালোকক আগতে দেখাইছোঁ না, যোৱাবাৰ যে আহিছিলোঁ। আৰু এয়া আপোনালোকে একো চুৰ তুৰ কৰিব নোৱাৰিব, CC কেমেৰা সকলোতে লগা আছে। আৰু ওপৰৰ পৰা ভিউটো চাওক, এয়া মৰ্ণিঙত উঠিয়ে দেখা পায়।